নমস্কাৰ, মই আছোঁ শিৱসাগৰৰ যুৱদলত। আজি প্ৰদৰ্শন নাট সমাৰোহ। এয়া মই পৰিৱেশ দেখুৱাই আছোঁ আজি শিৱসাগৰ যুৱদলত। শিৱসাগৰ যুৱদলত আজি বহুত কণ শিশুৱে তেওঁলোকৰ পাৰদৰ্শিতা দেখুৱাইছে। এয়া মই সংগীত পৰিৱেশটো দেখুৱাইছোঁ। এয়া মই প্ৰদৰ্শন শিশু নাট সমাৰোহৰ শ্ৰদ্ধাঞ্জলি দিয়া ব্যক্তিসকলক মই দেখুৱাই দিছোঁ। এয়া শ্ৰদ্ধাঞ্জলি দিয়া ব্যক্তিসকল আৰু মই এয়া দেউতা মা মহিলা প্ৰত্যেক বছৰে দি আহিছোঁ। এয়া খগেন্দ্ৰনাথ দত্ত আৰু কুসুম দত্ত এই দুজন ব্যক্তিৰ নামত মই প্ৰত্যেক বছৰে দি আহিছোঁ পৰিচালনা কথাটো মই দেখুৱাই আছোঁ। আকন্তুক শিশুসকলে তেওঁলোকৰ নাটক কৰিবৰ কাৰণে আহি আছে। যথেষ্ট ভিৰ ভাৰ পৰিৱেশ পৰিৱেশটো দেখুৱাইছোঁ শিৱসাগৰৰ যুৱদলত। গজেন দা, কেনেকুৱা লাগিছে আজি শিশু সমাৰোহ? লাগি আছে স্পন্দনৰ নিচিনা নাটখন আমাৰ হয়। দেখুৱাই দিছোঁ পৰিৱেশটো। এয়া নাটকৰ পঞ্জীয়ন চলি আছে। এয়া নাটকৰ পঞ্জীয়ন এতিয়াও চলি আছে, মই দেখুৱাই দিছোঁ। লাগি আছে যথেষ্ট। আমাৰ অতিক্ৰম কৰিছে। বঙাইগাঁও বিশ্বনাথ চাৰিআলি ইত্যাদি আমাৰ ঋতুৰাজ আহিছে। সকলো যুৱদলে আমাৰ বৰ ধুনীয়া নাম চলি আছে। এয়া মই ভিতৰতে দেখুৱাই দিছোঁ। ভিতৰৰ পৰিৱেশটো মই দেখুৱাই দিছোঁ। এয়া মই দেখুৱাই দিছোঁ। এয়া নাটক চলি আছে। এয়া নাটক চলি আছে, মই দেখুৱাই দিছোঁ। এয়া এয়া মই শিশু নাট সমাৰোহৰ প্ৰত্যেক বছৰে চলি আহিছে শিৱসাগৰ যুৱদলত সদৌ অসম ভিত্তিত। আহক আপোনালোকে এয়া শিশু নাট সমাৰোহত অংশগ্ৰহণ কৰিবৰ কাৰণে কণ শিশুসকলক লগত গৈ ধন্যবাদ।